বহাগত বিহু খেদি জেঠতহে ভোজ খাই ৰাইজ আমাৰ ফালে। আপোনালোকৰ ফালে কেনেকুৱা জনাব। এই বৰষুণ বুলি জেঠৰ পৰাও এতিয়া আহাৰ মাহলৈ আৰু নিব নোৱাৰি, সেইবাবে ঘৰৰ পৰাই খৰি চৰি লৈ গৈছোঁ। ঘপককৈ যে কেমেৰাটো উলিয়াই দিলোঁ নহয়। এইফালে হাঁহ কেইজনীলৈ চাবই নহ'ল বেচেৰী কেইজনী একদম লাজতে কৈছে, বাইদেউ বন্ধ কৰক কেমেৰা। মই বোলো নাই বন্ধ কৰিবলৈ, তহঁতক দেখুৱাই ভিউজ কেইটামান ল'ম। ৰাইজ যিমানে নোম গুচাইছোঁ সিমানে গজি যাই আছে। কথা ক'লে বোলে হাঁহৰ লোম বেছিকৈ গজি যায়, কথাটো হয় নেকি বাৰু ৰাইজ? এইফালে ৰন্ধাই ৰান্ধি আছে, মছলা খুন্দি আছে, হাঁহ কটাই কাটি আছে, মুঠতে চব কামত ব্যস্ত মোৰ বাহিৰে। এনেই কৈছোঁ দেই ৰাইজ, ময়ো কিন্তু কামত ব্যস্ত হৈ আছোঁ। এইফালে আমাৰ গাঁৱত তিৰোতাখিনি কোনোৱে নোৱাৰে ৰাইজ, আপোনালোকে একদমেই নোৱাৰে। দেখিছেনে কল কাটি ধূনা কাটি একদম বাতি বনাই তাৰে বাতিতহে মাংস খাব আৰু পূৰা লাগি গৈছে। এইফালে প্ৰথম জাউৰি দি আছে, আমি বহি আছোঁ কেতিয়া খাব পাম বুলি। ফাইনেলি হাঁহৰ মাংসৰে খাব পালোঁ, দিয়ক ভোজটো। এইফালে খালেইটো নহ'ব, খাই বৈ বাচন ধুই একদম ঘৰলৈ আহিলোঁ।